দেখোন আহিয়ে নাপালা বহুত দেৰি কৰিলা দেখোন কিবা কৈছি তাই মোক হৈ আহিল সোনকালে আহিলে ভাল আছিল ৰ মই ফুলো কেইটামান ছিঙি লওঁ লাগবইতো নহ'লে এই যিহে চলি মানে এই মাহ প্ৰসাদ কিনা আগত ৰাখে এটা নব কিবা কৰি যোগাৰ কৰছো সোনকালে আহিলে ভাল আছিল এই শিকিলে কি হাসি কৈ থাকা তই ৰচোন অলপ মনে মনে বহি থাক তই ইফালে দেখি নালিবি মই এইগিলা জ্বলাই ল'বা দিম এই বুট খাওঁ নেকি এই তেৰিকা সাংঘাতিক বস্তু এই কিবা কপালত দুখ আছিল তোক থকাৰ কাৰণে তোক ইমান দিনক লাগি মই হেৰি কৰিব নোৱাৰিলোঁ বহি থাকচোন তই এটা বহি থাক এইগিলা নালিবি দে মই টুপিডাল দি দিওঁ কৃষ্ণ কৃষ্ণ প্ৰভু এই দেৱা আহি পালি ভাল আছিল সোনকালে খাওঁ নাপাওঁ নহয় কুটাকেইটা কোনফালে থাকে বোলো কৃষ্ণ হেই কি কৰা এতিয়া নহয় পিছত খাবি তোক একে চৰিয়াই দি খাবা দিম মই কিমান খাই দিবি এতিয়া নহয় আহিবা দি তোৰ নামটো বনাই লওঁ দেউ সোনকালে আহিলে ভাল আছিল শাস্তি নকৰিবি পাপা কৃষ্ণ কৃষ্ণ তাই ৰোগ নধৰিবি চাব মই এতিয়া দেউ আহিছেনে নাই বহুত দেৰি গ'লা দেখোন চাওঁ হা এই কি কৈছা ঐ চালা সৰুতে মই বনালো হয় ভাত মুখত দিলো হয় এই মুখা জ্বালা নাপালেই হয় কিবা কৰি এই মাহবোৰ কিনে যে যোগাৰ কৰছো তই এই মুখা হেৰি নকৰিবিচোন দেউ দেখোন আহিয়ে নাপালা সোনকালে আহি পালে ভাল আছিল এই কি এটা আনছা আকৌ তই উৎপাতত থাকাই এটা হৈছে মোৰ ইফালে ওচৰত থৈ দিছোঁ নহ'লে এই যিহে কুম্ভকৰ্ণ এইগিলা নালিবি তই গালিয়ে গালিয়ে শেষ কৰিব নোৱাৰি দেউ দেখোন আহিয়ে নাপালা বৰ দেৰি গ'লা হৈ দিব আন পাছে তোক মই বেলেগহে আহিছিল শাস্তি নকবি দেই মই চাই আছোঁ কি উৎপাতে ইয়াৰ চাইহে আছোঁ মই চাই আছোঁ পিছৰীয়া তই পিছৰীয়া এইখিনি দেও আহি বহি পাৰিব লাগিব কচিনা নাই যোগা মোৰহে দেৰি আহিব লাগিব বচোন বহ পানীখিনি আনিছো বঢ়িয়াত বহুত দেৰি গ'লি দেখোন এই দেৰি হ'ল এই বেটেৰী গাড়ী এখন পাই আহিলোৱেই হয় নেকি মা ভূতৰ যা যোগাৰ কৰিছে সম্পূৰ্ণ হয় কৈছো মই একে দেৰি হোৱা দেখা পাই মই চাকি তাকি এইগিলা জ্বলাই দিলো বচোন এই তই আকৌ কি ৰাখ কৰি আছা ইফালে যাচোন তই অলপ মোৰ পানী লাগছি বহুত দেৰি গ'লি দেৰিয়ে হ'লেই পয়া লগা ভৰিখানে দি সেইমাত্ৰ বাই বাই আহি থাকিবি সেই বোলো ভাবিলোঁ এই বেটেৰী গাড়ী এখন পালোঁ হয় নেকি তাতে অলপ উঠি আহিলোঁ তাতে আকৌ সেই মোটা লাগিল আহিয়ে আকৌ এটা মোটা লাগিলে গোটেই মহা লাগে নহয় জানাই নহয় এটাৰ পাছত সিটো যাওঁতে যায় একে দেৰিয়ে হৈ গ'ল সেনেকৈ আকৌ জানাই নহয় আমাৰ এই অসমীয়া জাতিটোৰ বেলেগত মিলা মিলি নহ'লেও আকৌ এই মোটাটো খুব মিলা মিলি আকৌ এই ঠিক কৈছা দে ঠিক কৈছা সেইখিনি মিলা মিলি আছে পুৰা মিলা মিলি আছে এটা লাগিলে গোটেইকেইটাৰে চবৰে লাগিব সেইটোৱে একতা আছে ন একে ইয়া দেখা দেখি কুকুৰা পালে একা দেখি সেনেহেন কথা বেলেগত একতা নহ'লেও এইখিনিত একতা পুৰা আছে হেৰিয়ে দেউ
এই মোটাটো অ এই ৱাইফাই কানেকশ্যন নিচিনা ব্লুটুথ কানেকশ্যনৰ নিচিনা অ এটা লাগিলে লাগিয়ে থাকে অ হেই ভিত্তি উঠা চলি এই কিনো কৰি থাকে এই ই বৰ খুচখুচি আহে দেও এইকাৰণে অলপ সোনকালে কৰিব লাগে এই মানে মোৰে কপাল বেয়া এইকাৰণে মানে এই মহা গুটি হৈছে মোৰ মই আকৌ এই ভাবিয়ে পঞ্জিকা আনছোৱে 3-4 মান মিলাব টানে হ'ব অলপমান কিবা ৰচিয়ে অ এই সেয়ে মই ভাবছো অলপ টান হ'ব এই সমান পঞ্জিকা লাগবই ইয়াত ইটা বুকত মাৰি মাৰি ফেলাম মই অলপমান আগতীয়া কৰিব লগা আছিল অলপ নমলীয়া হ'ল মোৰ আশা এটা ৰচি ইয়াক এই ফুট দিবা ধৰিলে এই মোৰে কিবা কপাল বেয়া সেইকাৰণে মুখা দেৰি হয় যোগাৰ কৰিবাই নহয় কিবা কৰি যোগাৰ কৰিছো এই তাকো এই তামোল পাণ নাপালো চলবোতো চলবোদে একো নাই এইটো বাকীতে ৰাখি দিব লাগিব আপুনি যেনেকৈ কৰা মুঠা চাওচোন বাৰু এতিয়া তাৰ হেৰিবিলাক পিছে এই দোনা কেইখনমান কাটবা দিছিলোঁ নহয় বেছিকৈ কাটছা হয় এই মানে দোনা নহ'ল এই পাতকে কাটছো কেইখনমান পিছে কলপাতনো কৰিব পালি আকৌ এই নহয় মোৰ নায়ে নহয় কলগাছ এই বেলেগৰ এঘৰ তাৰপৰা মানে কলৰ কাঠৰ কণতে এই পাতকে লৈ যাওঁ কাজল কাটবা নালাগে বুলি ক'লা সেইকাৰণে পাতকে লৈ আহিছোঁ কেইখনমান দে পিছে আকৌ কিবা কৰি চলচোন বাৰু দে হ'ব দে কিবা কৰি চলাই নিম আৰু নহ'লে আকৌ নেদে নহয় কাটবা লোকৰ কলগাছ জোৰ কৰি কাটিব আনবা নোৱাৰো সেইটোও হয় আজিকালি মানুহে আকৌ কলৰ হেৰি নকৰেই নহয় গাছ চাছ মোৰ নায়ে মোৰ নিজৰ নায়ে ৰবাও জেগা নাই কিবা বৰণ যি আনবা দিছিলোঁ আনছা বৰণ বৰণ কিবা বৰণৰ কথা ক'লা বুজি বাজিও নাপাওঁ এতিয়া মই কিবা চিন্তা কৰছা দেচোন কিবা চিন্তা কৰছা নেকি নাই নাই একো চিন্তা কৰা নাই এই মানে মই এইটো বুজি নাপালোঁ এই বৰণ যি আনবা দিছিলোঁ কিবা ধুতি গেঞ্জি আনবা দিছিলোঁ বৰণৰ কথাটো মই বুজি নাপালোঁ ধুতি গেঞ্জি কথা কৈছিলোঁ পাহৰিলোৱে নহয় দেউ তেৰিকা কিবা কৰি নহ'ব মানে কিবা কৰি চলোচোন বাৰু মোৰ একেবাৰে এই বৰণ বুলি কওঁতে মোৰ কণা লাগি গ'ল এনেকৈ চলাব লাগিব এতিয়া লাগিছিলে একযোৰ নমলীয়া চলি কণাবা আহি ধুতি চোলা পাম বুলি ভাবছিলোঁ তাকো নোহোৱা কৰিলা নানলাই দেউ কিবা ভাবছা নেকি কিবা বজাৰ পৰা মানুহ থকা নাই নাই এই জগাখিনি সোনকালে হেৰি কৰি দিছোঁ এইখিনি কামটো কৰি যাওঁ আৰু ঘৰত আছেই তাৰমানে মোৰো তাতে আকৌ যাব লাগিব মোৰ হৈছে আপুনি এতিয়া এখন মেলকচোন বাৰু ইয়াৰ এই কিবা ৰাহি দখা এইবিলাক নমলীয়া হ'লতো এই কেইখনমান আনছোৱে পঞ্জিকা এইখন গোটেইখন চাব লাগিব এতিয়া ময়ো আকৌ এই মাল খাব মানুহখিনি মাতছোঁ আহিয়ে বাবু এতিয়া সোনকালে হ'লে মোৰো ভাল হয় দে দে চাওচোন বাৰু ঘৰৰ নক্ষত্ৰবিলাক একেবাৰে মোৰ গতি ভাল নহয় যেন পাইছোঁ চলি যিহে কাল ক'ত খাদ্য কাগৰ গতি হাত বঢ়া একেবাৰে মোৰ ইয়াক ৰাখায়ে টান দেই বাহিৰলৈ যাবাও ভয় লাগে মোৰ এই অলপ পিছুৱাই থাকে দেখিছা নাই কেনেকৈ থাকে এই ডাঙৰ পঞ্জিকাখনে আনিছোঁ দে হয় নেকি ভালকৈ ভালকৈ চাওঁ চশমাটো নানিলোঁ নহয় চশমা এই চকু যি মণি পোৱা এটা নহয় অলপ গণ্ডগোল নেকি দেখাত দিওঁ এই সেয়ে অলপমান ভল্টেজটো কমছি ভলিউমটো দুপালি নেকি দেউ মাৰবই কি চলি বাপ একো নচাই দেখোন এই মানুহবোৰো বিহৰ গুটিয়ে বিহৰ গুটি দেউ ই বাপা এনেহেন চলি না তোৰ সিফালে থাক অলপ চাই লৈ থাক ককল চকল ভাঙি মাৰিব ই অলপ সময়তো খোজকাঢ়ি থাকে বাপা আৰে তই ৰাম 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 দে দেচোন দে চাওঁ ৰ অলপ ভালকৈ থাকবি বাপা অলপ ভালকৈ থাকবি নামডালো নাই ক'ত মৰি যায় আজিহে ক'ৰবাত যাব পাৰলা ইয়াৰ এতিয়া দেখিছোঁ জকৰ ৰাখি হ'ব বুজিছানে চক্কৰ ৰাখি চক্কৰ ৰাখি হ'ব ইয়াৰ কিবা কেনে ৰাখি ভাল হ'ব আৰু ইয়াৰ ন আৰু জ পচি বুজিছা হয় নেকি তাৰমানে ইয়াৰ নমলীয়া হ'ল নহয় সেইকাৰণে নই দি ইয়াৰ তাৰমানে চক্কৰ আহিছে বুজিছা জয় দি চক্কৰ আহিছে ক'ত মোৰ ভুল হ'লে অলপমান এই মনি নাপাওঁ না কথাটো সেইটোৱে হৈছে তাৰমানে জয় দি চক্কৰ হৈছে ইয়াৰ ন আৰু জ পচি তাৰপিছত যে এতিয়া এই দুটাই দিয়ে থ'ব লাগিব নামটো নয়দিদা কি নাম থ দেউৱে থৈছিল বাৰু নয়দি ইয়াৰ এতিয়া বৰ নমলীয়া হ'লতো নমলীয়া হ'লি ইয়াৰ নগনু থ'ব পাৰি নগনু থ'ব পাৰি বৰ সাংঘাতিক নাম এই নমলীয়া হৈছে যি এই নগনু থ'ব পাৰিবি ইয়াৰ নাম দে পিছে দেউৱে যি ভাল দেখা আৰু নামেতো হ'ব দে বাৰু
পাতবা আৰু ৰাস্তা ইফালে পালা কবিয়ে দেও মই কৈছো নহয় জনকৰ মুখৰে পাতবা পালাই হালাও একেবাৰে মাৰবই এটা পেট হেৰি কৰি মাৰবই হেঙেৰৰ ফাকটো দেখা নাপালা ই কি কৰিম প্ৰভু মই ইয়ালত মোৰ মাথা চাথা একদম বেয়া হৈ গেল জনকৰ মুখখনহে পাতবা পালা নাই ইউ আহি জন্ম নাপাইলেও হ'ল মোৰ এইকে থাকিলে ভাল ওলাই তাকেতো খুচকে থাকবা নোৱাৰে কি খাই জন্ম দিছে ঐ ভাই ইয়াত মাথা বেয়া হৈ গেল মোৰ ইয়াৰ লগত দেচোন দে দেও বাকীগিলা চাওঁ আৰু দে কি কৰিবি উপায় নাই আৰু চলিও আছে এনেকুৱা চলি পাৱা নাই ইয়াৰ হেৰি এতিয়া কিবা মুখত দিয়া নে মুখত দিব লাগিব বৰগিলা কচোন এইগিলা নিয়মবিলাক কচোন বাৰু মই দিব লাগিব দি মুমিয়াক নাই নেকি মুমিয়াক কিবা বাদ দিয়ে দে হ'ব দে আৰু পেট দিব লাগিব তাৰপে দি এনেও ইয়াক লৈ মুখত লৈছোঁ কৰিয়ে আছে তই লৈছোন এয়া দুটামান এনেকৈ শুনি চাওঁ আইও আপা খালাব হাতে খাওঁতে আমুৰি দিলে বৈ মুমিয়াক আহিলে শান্তি নেদেই কোনো ফালৰ পৰা শান্তি নেদেই চালাই বাপকৰ হাতখনকো এখা নাই কামোৰা কি চলিয়ে বেজি চেজি ল'ব লাগব পাইছোঁ তোক মই খাবা দিয়া বেছি কামুৰিলা নেকি কামুৰিলেতো একেবাৰে দেখিছা না তাত বহি দিলা ডিম খচকে চৰ মাৰি কেনে আন চলিয়ে আৰু কিবা দেও এই ফুলটো কাণত লৈছো ন কাণত দিছোন তাক দি কাণত ৰ এই ডাঙৰ ফুল এটা দি আৰু এইফালে তালো কৃষ্ণ কৃষ্ণ আৰু দুষ্ট নকবি দেই এই দি আন গৰুটো আন কৰি বেয়াও লাগে মাৰিব পাওঁ মই ইয়াক নামিলেও নহয় নহয় কথা অলপ নামানে দে আৰু কিবা দেও চাহ পানী কিবা বনিছা নে চাহ পানী হ'ব চিন্তা কৰক এতিয়া আপোনাৰ হেৰিখিনি কি বুলি কয় মানহেনিখিনি দিব লাগিব নহয় মানহেনি লাগব এতিয়া ধুতি হেৰিও নালি পেলাই এতিয়া অলপ মিলেই দিব লাগিব কষ্ট কৰি আহিছোঁ যেতিয়া নেকি পিছে লচুল ইয়াতে দিছোঁ হ'ব নাই কম হয় দেখোন হ'ব দে ময়ো নোহোৱা মানুহ এনেকৈ চলো এইকেইটা তামোল পাণৰ নামত দিছোঁ এইকেইটা আপোনাক এক্সট্ৰাকৈ দিছোঁ কম হয় আৰু মানে এটা তামোলে দিনো পূজা কৰা হয় আৰু লাগব আৰু লাগছিলে একযোৰা লাগে নায়ে নহয় খেতি নাই বুলি কৈছোঁ দেখোন তামোল পাণৰ দেচোন দে অলপমান কিবা অলপ দিবি পিছত আজিখিনিকে চিন্তা নকৰিবি বাৰু এই ভাল হ'বনে পিছে অলপ এইবিলাক কমবনে হ'ব লাগে দে যাচোন বা দেও বাকী বাৰু কৰে কি চলি তোমাৰ সীমা আছে বাপা হাৰে ৰাম ইমান কয় দিও তই নুবুজা নাই অলপমান উৎপাতে ইয়াৰ দেচোন দে বৌ দেৱাতে বৌ ইয়াৰ ওচৰত নালাগে দেবা এইখিনি দিয়া বচোন বাৰু মই অলপ চাহ তাহখিনি যোগাৰ কৰোঁ দে কৰ সোনকালে খাই পেলাই যাওঁ জেগাত যাব আছে চাইচোন চক কেনেকে লাগে ইয়াক মানে কিমান বুজামে মই চাবা কি অখাদং চলি ভাই বাও বেয়া লাগে নহয় কিবা সৰু চলি জোকা লাগছে মোক বুঢ়াটো হয় নেকি অলপ ফুৰিব যায় যা যাই ৰাস্তা চলি গিলা গাজি খাব মাতি মই খেলব যাওঁ যা খেল এই চলি গিলা মাত বিচা গাজি খাব যা যা বাপা শান্তি নেদেই মানুহ মাতি আহিলি তই মানুহ মাতি আহ মানুহ ঘৰ পালাই আহি তই ক'ত মৰি আছিলি যায় মই খেলিলো খেললি যা এতিয়া তই যা ঘৰটো বিচিনা খেলি অখাদং চলি বা কি চলি মানুহ নহয় এতিয়া উপায় নাই আৰু চলি হলি বুলি এনেকুৱা নহয় ৰ মা এই কিমান কেইখনৰ নাম গণালো ভাত মুখত দিলো এনেকুৱা চলি পোৱা নাই সুখ দিয়া নাই তেতিয়াৰ পৰাই মুখত পাতি দিছি জানা নাই হয় নেকি এই সোনকালে পলাও অহা কথা সোনকালে এই মাহবুত আৰু খাই নাখো হেৰি কৰক লাগে দেচোন বাৰু মই যাই থাকোঁ দে পিছে হয় নেকি আপুনি এইখিনি দিয়ক সোনকালে অলপ আৰু যাব আছে সেই পাতলা দিছোঁ
দেচোন বাৰু দে দে চলি বনাওক দে নমস্কাৰ বন্ধুসকল, আমাৰ ফুটা বাল্টি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব যাতে আহিবলগীয়া নতুন ভিডিঅ'বোৰ আগতীয়াকৈ পাই যায়। আমাৰ লগতে ক'ব বিচাৰিছোঁ, যমৰাজৰ অংকত খেলি মেলি পাৰ্ট 2 আহি আছে অতি সোনকালে, আৰু লগতে ৰাইজৰ ভাই পাৰ্ট 2 অতি সোনকালে দেখা পাব আপোনালোকে।